বহৰীৰ কন্যাই এতিয়া উৰাব উৰাজাহাজ। বৰপেটাৰ বহৰীৰ নাদিয়া ৰুহি এতিয়া পাইলট। বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে নাদিয়া ৰুহিয়ে। কন্যা সন্তান যে এতিয়া পিতৃ আৰু মাতৃ তথা পৰিয়ালৰ বাবে বুজা নহয় সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দিলে নাদিয়া ৰুহিয়ে। বৰপেটা জিলাৰ বহৰীৰ নজমুল ভূঞা ওৰফে ফাৰুক আৰু আসমা ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰুহিয়ে এতিয়া উৰাব উৰাজাহাজ। জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাৰ ভতিজী নাদিয়া ৰুহিয়ে পাইলটৰ পাঠ্যক্ৰম সমাপ্ত কৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল। চতুৰ্থটো পৰীক্ষাৰ অন্তত শনিবাৰে কৰ্তৃপক্ষই নাদিয়া ৰুহিক উইং প্ৰদান কৰে। অৰ্থাৎ এতিয়াৰ পৰা নাদিয়া ৰুহিয়ে অকলে উৰাজাহাজ উৰাব পাৰিব। প্ৰশিক্ষণৰত নাদিয়া ৰুহিয়ে খুব কম সময়ৰ ভিতৰত সুন্দৰভাৱে টেক অফ আৰু লেণ্ডিং কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বহৰীৰ কন্যা নাদিয়া ৰুহিয়ে সৰুৰে পৰাই পাইলট হোৱাৰ সপোন পুহি ৰাখিছিল। সচৰাচৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে চিকিৎসক অথবা অভিযন্তা হোৱাৰ সপোন দেখে যদিও ব্যতিক্ৰম আছিল নাদিয়া ৰুহি। নাদিয়া ৰুহিৰ পাইলট হোৱাৰ ইচ্ছাক পৰিয়ালৰ লোকেও পূৰ্ণ সমৰ্থন জনাইছিল। মেডিকেল টেষ্টত বাছনি হোৱাৰ পিছতেই পাইলটৰ পাঠ্যক্ৰমত আসন ল'বলৈ সক্ষম হৈছিল নাদিয়া ৰুহিয়ে। প্ৰথম অৱস্থাত দিল্লীত অধ্যয়ন কৰি পিছলৈ মহাৰাষ্ট্ৰৰ পুনেৰ উৰাজাহাজ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈছিল নাদিয়া ৰুহিয়ে। পুনেৰ পৰা কিছুদিনৰ বাবে অসমৰ লীলাবাৰী প্ৰশিক্ষণ কেন্দ্ৰতো প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। নাদিয়া ৰুহিৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ বহৰীবাসী। বিভিন্নজনে সামাজিক মাধ্যম যোগেও জনাইছে শুভেচ্ছা। আমিও অসম প্ৰহৰীৰ পৰিয়ালে নাদিয়া ৰুহিক জনাইছো শুভেচ্ছা। বহৰীৰ কন্যাই এতিয়া উৰাব উৰাজাহাজ। বৰপেটাৰ বহৰীৰ নাদিয়া ৰুহি এতিয়া পাইলট। বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে নাদিয়া ৰুহিয়ে। কন্যা সন্তান যে এতিয়া পিতৃ আৰু মাতৃ তথা পৰিয়ালৰ বাবে বুজা নহয় সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দিলে নাদিয়া ৰুহিয়ে। বৰপেটা জিলাৰ বহৰীৰ নজমুল ভূঞা ওৰফে ফাৰুক আৰু আসমা ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰুহিয়ে এতিয়া উৰাব উৰাজাহাজ। জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাৰ ভতিজী নাদিয়া ৰুহিয়ে পাইলটৰ পাঠ্যক্ৰম সমাপ্ত কৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল। চতুৰ্থটো পৰীক্ষাৰ অন্তত শনিবাৰে কৰ্তৃপক্ষই নাদিয়া ৰুহিক উইং প্ৰদান কৰে। অৰ্থাৎ এতিয়াৰ পৰা নাদিয়া ৰুহিয়ে অকলে উৰাজাহাজ উৰাব পাৰিব। প্ৰশিক্ষণৰত নাদিয়া ৰুহিয়ে খুব কম সময়ৰ ভিতৰত সুন্দৰভাৱে টেক অফ আৰু লেণ্ডিং কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বহৰীৰ কন্যা নাদিয়া ৰুহিয়ে সৰুৰে পৰাই পাইলট হোৱাৰ সপোন পুহি ৰাখিছিল। সচৰাচৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে চিকিৎসক অথবা অভিযন্তা হোৱাৰ সপোন দেখে যদিও ব্যতিক্ৰম আছিল নাদিয়া ৰুহি। নাদিয়া ৰুহিৰ পাইলট হোৱাৰ ইচ্ছাক পৰিয়ালৰ লোকেও পূৰ্ণ সমৰ্থন জনাইছিল। মেডিকেল টেষ্টত বাছনি হোৱাৰ পিছতেই পাইলটৰ পাঠ্যক্ৰমত আসন ল'বলৈ সক্ষম হৈছিল নাদিয়া ৰুহিয়ে। প্ৰথম অৱস্থাত দিল্লীত অধ্যয়ন কৰি পিছলৈ মহাৰাষ্ট্ৰৰ পুনেৰ উৰাজাহাজ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈছিল নাদিয়া ৰুহিয়ে। পুনেৰ পৰা কিছুদিনৰ বাবে অসমৰ লীলাবাৰী প্ৰশিক্ষণ কেন্দ্ৰতো প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। নাদিয়া ৰুহিৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ বহৰীবাসী। বিভিন্নজনে সামাজিক মাধ্যম যোগেও জনাইছে শুভেচ্ছা। আমিও অসম প্ৰহৰীৰ পৰিয়ালে নাদিয়া ৰুহিক জনাইছো শুভেচ্ছা।